फांसे लिबु बिफांजोंनो गासै 9 बोसोराव 11 बिगा लिबु बागान खालामदों लेखेन बसुमतारिया। सालबारि गामिनि थागिबि मुस्रि लेखेन बसुमतारिया गावनि फिसाज्ला सानैखौ लानानै 9 बोसोरनिफ्रायनो दिनैसिम गुबुन गुबुन आबाद मावनानै गावनि नखरखौ जौगाखांहोबोनायखौ नुनो मोननाय जादों। मोनथिनाय बादिब्ला बिथां लेखेन बसुमतारिया फांसेल' लिबु बिफां दंमोन। बे फांसे बिफांखौनो खोलोम खाथिनानै फांसेनिफ्राय फांनै, फांनैनिफ्राय फांब्रै बेबादिनो बारायलांदों लिबु बिफाङा। दिनैसिम 9 बोसोराव आगान होनायजों लोगोसे 11 बिगा जाबाय लिबु बागाना। बोसोरारि आय महरै 1 लाखनिबो बारा रांखौ आरजिनो हासै होननानै लेखेन बसुमतारिनि फिसाज्ला रोदोमसात बसुमतारिया फोरमायदों। मोर नामটো रोदोमसात बसुमतारी। मोर गाँवটো सालबारि एफि सालबारि फरेस्ट ভিলেজ। আপনি কি খেতি কৰিছে? আমি এতিয়া লিবু খেতি কৰিছে। এইটো 11 বিঘা আমাৰ লিবু আছে আৰু অৰেঞ্জ কিবা আছে খেতি আছে, এইটো 8 বিঘা আছে আৰু তামোল আছে। সব মিলিয়া তামোলটো 19 বিঘা মান হ'ব। এনে লিবুৰ পৰা আমাৰ কিবা আহে বছৰত 1 লাখৰ ওপৰত আহে। আৰু ইয়াৰ লগত আপোনাৰ যেহেতু দেখা গৈ আছে কমলা খেতিও আছে, ইয়াৰ পৰা কেনে ধৰণৰ? কমলা খেতিটো কমলা খেতিৰ পৰা আমি বছৰত এনে 80-90 হাজাৰ মান টকাটো পায়। এনে 7 পৰা 8 বিঘাহে আছে। আৰু তামোল খেতি? তামোলটো আমি এনে বছৰত 6 লাখলৈকে আমি পাই 19 বিঘা। টোটাল আপোনাৰ কিমান বিঘা খেতি আছে এইখিনি? এইখিনি সব মিলি আমাৰ হিচাপ কৰিলে এনে 20 বিঘাটো আছে, 20 বিঘা খেতিটো আছে। খেতিটো আপুনি কৰিছিল না আপোনাৰ দেউতাই কৰি গৈছিল? খেতিটোতো মোৰ দেউতাই কৰিছে। যিমানখিনি ক্ৰেডিট পাব লাগে মোৰ দেউতাই পাব লাগে। আমি এতিয়া আমাৰ লগত দেউতা নাই, বেলেগ জায়গাত আছে। আমি ইয়াতে ঘৰতে থাকোঁ আৰু চাই বস্তুটো ধ্যান কৰে। আপোনাৰ লিবু খেতি ইমান ফল ধৰি আছে, এইটো আপুনি ক'ত বিক্ৰী কৰে? এই লিবু খেতিটো আমি আজিলৈকেতো এক্সপৰ্টৰ কাৰণে আমি কিবা পোৱা নাই, মাৰ্কেট পোৱা নাই। আমাৰ লোকেলৰ কিবা আছে, বেপাৰীবিলাক আছে। এই বেপাৰীবিলাক আহি আমাৰ ফলটো অলপ কিবা দাম প্ৰাইচ দি কিনে লৈ যায়। কি হিচাপত বিক্ৰী কৰে? আমি এইটো কেতিয়াবা পোন হিচাপত, কেতিয়াবা এনে পিচ হিচাপত আমি বিক্ৰী কৰে। পোনত যদি বিক্ৰী হ'লে আজিলৈকে আমি গাৰাৰ পিছত আমি 9 বছৰটো হৈ গ'ল। 9 বছৰ এনে খেতি কৰি আহিছোঁ। আজিলৈকে এনে বেচাই আছোঁ, মানে কেতিয়াবা দামটো একে ৰেটত নাথাকে। আপোনাৰ ঘৰৰ পৰিয়াল কিমান? আমাৰ ঘৰৰ পৰিয়াল এতিয়া 3জন আছে। বাবা, মই, দাদা আৰু মই আছে। এই লিবু বাগানটো আমি এটা গাছ পৰাই আৰম্ভ কৰিছিল। আমাৰ ঘৰত এটাই লিবু গাছ আছিল। ইয়াৰ পৰা আমি কলম কৰিয়া এই বাগানটো 11 বিঘা বাগানটো কৰিছে। এটাৰ পৰা এটা আৰু 2টাৰ পৰা 3টা এনেকা বাঢ়ি গৈছে কলমটো। এইটোৱে দেখা গৈ আছে আপোনাৰ বাগানত বহুতখিনি কলম হৈ আছে, এইটো আপুনি কি কৰিব? এইটো অৰ্ডাৰ কৰা মাল আছে। যিমানখিনি কলম কৰি আছে এতিয়া, এইটো সব অৰ্ডাৰ আছে। এইটো বেলেগ কাষ্টমাৰবিলাক অৰ্ডাৰ কৰে এইটো গাছৰ কাৰণে। সেইকাৰণে আমি লেবাৰ লৈ কিনে এই কলমটো কৰি আছে। ল'ব বিচাৰে बिथाङा लिबु बागाननि अनगायैबो खमला बागान 8 बिगा आरो गय बागान 19 बिगा दं होननानैबो फोरमायबावदों। बिथांमोना जेरावबो आखा-फाखा, बोथोर लानानै बोथोर गुबुन गुबुन आबाद मावो। थांनाय समाव 9 बिगा खुरुमजा आबादबो मावखांबाय आरो फैबाय थानाय समावबो 9 बिगानिफ्राय बांसिन खुरुमजानि आबाद मावगोन होननानै आरोबाव फोरमायदों। बिथाङा लिबु बिफांखौ खोलोम खाथिनानै गुबुन जायगाफोराव हरो आरो सोरनोबा जोलै नांगौब्ला स्क्रिनाव होनाय जानबुं नम्बराव सुलु लानो हागोन। 9395124288। হয়, কোনোবা যদি ল'ব পাৰে ছিজনত, মানে যদি ল'ব চাই, মানে ল'ব মন হয়, তো ছিজনতে আমি কিবা কলমটো কৰিব লাগিব। নহ'লে আমি অফ ছিজনত আমি ভালকৈ কলমটো কৰিব নোৱাৰিব। কাৰণ ইয়াত পূৰা পানী লাগে আৰু ৱেট ছিজনটো লাগে। আৰু
যদি কোনোবাক লাগে এই লিবু কলমটো আমি কৰি দিম আপুনি কণ্টেক্ট কৰিব পাৰিব মোৰ মোবাইল নম্বৰত নম্বৰটো ক'ব মোৰ মোবাইল নম্বৰটো 93951242288 আমাৰ যিটো এতিয়া বৰ্তমান যিটো খেতি আছে ইয়াৰ পৰা আৰু আমি এটা ৱাটাৰমেলন খেতি কৰে অহা বছৰতো কৰিছিলোঁ আপোনাৰ কিবা পৰাই মানে নিউজ চেনেলতো দেখাইছিলোঁ আমি ৱাটাৰমেলনটো এই বছৰত বেছি গাড়ী বা চাইছে আমি যোৱা বছৰত 9 বিঘামান গাড়ীছিলোঁ এই বছৰত আমি এনে 26 বিঘামান আমি গাড়ী বা চাইছে আৰু ষ্ট্ৰবেৰীও কৰে নেকি ষ্ট্ৰবেৰীটো আমি নকৰে আমাৰ ঘৰৰ ওচৰত এজন আংকাল আছে ওই ষ্ট্ৰবেৰী কিবাটো গাড়াটো ওই কৰে